নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। নতুন এটি ভিডিঅ' পুনৰ অৰ্চনা সকলোকে স্বাগতম জনাইছোঁ। আজি হায়দৰাবাদত খুব ধুনীয়া এখন ভাওনা ৰাতিলৈ আছে আৰু অসমৰ পৰিচিত মাজুলী আউনত্তি সত্ৰৰ পৰা পীতাম্বৰদেৱ গোস্বামী প্ৰভুজনাক হায়দৰাবাদলৈ খুব ধুনীয়া এখন ভাওনা লৈ আহিছে। ভাওনাখনৰ নাম হ'ল নৃসিংহ অৱতাৰ। গতিকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আজি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ বহিৰাজ্যত থাকি এনেকুৱা এটা অনুষ্ঠান আমি একেলগে অসমীয়াসকলে পাতিছোঁ আৰু গুৰুজনাক কেনেকৈ আনিছে, কেনেকৈ অনা হ'ব সকলোখিনি আপোনালোকক দেখুৱাম। গতিকে গুৰুজনাক ক'ত পাইছেহি, কি কৰিছে, আৰু দিনত ভাগৱত পাঠ হ'ব আৰু ৰাতিলৈ ভাওনাখন হ'ব। গতিকে আপোনালোকেও চাব। আৰু এতিয়া আমি মই অলৰেডি ওলাই আছোঁ আৰু এতিয়া আমাৰ মই আৰু যাওঁ ন বেগটো লোৱা একদম এতিয়া ৰাতিপুৱা বেলাতে ওলালোঁ আৰু ৰাতিলৈকে থাকিবলৈ বেগটোত আৰু কাপোৰ কানি চব লৈ আহিছোঁ আৰু আমাৰ ইমান হেঁপাহ গুৰুজনাক আদৰিবৰ কাৰণে ৰাতিপুৱাৰ পৰা ওলাইছে। আৰু চাবি ক'ত থৈছা? মাকৰ বেগ একদম সিহে লৈ আছোঁ, মই ল'বলৈ পোৱাই নাই। বলা তুমিয়ে লোৱা বলা। আৰু আজি খুব ধুনীয়া এখন ভাওনা হ'ব, লগতে আপোনালোকেও সহযোগ কৰক আৰু বলক এতিয়া গুৰুজনাক ক'ত পাইছেহি আৰু আমি এতিয়া আদৰিব লাগিব। এতিয়া বেগটো দিয়া। আৰু আমাৰ ঋতুৰাজৰ এটাই কথা, হেলমেটটো কেতিয়াও নাপাহৰে। হেলমেটটো প্ৰয়োজনীয় নহয়নে? হেলমেটটো থাকিলে কেতিয়াও একো হ'ব নহয়, হয় নহয়? ব'লা এতিয়া আমি প্ৰভুজনাক আদৰিবলৈ যাওঁ। প্ৰভুজনা পালেহি অসমৰ পৰা হায়দৰাবাদ এয়াৰপৰ্টলৈ আৰু এয়াৰপৰ্টৰ পৰা আমাৰ অসমীয়া সকলে খুব ধুনীয়াকৈ প্ৰভুজনাক সহ সন্মানেৰে আদৰণা হৈছে। প্ৰভুজনা পালেহি অলৰেডি। এয়াৰপৰ্টৰ পৰা ওলাই অহাৰ লগে লগে অসমীয়াসকলে খুব ধুনীয়াকৈ প্ৰভুজনাক সহ সন্মানেৰে আদৰি অনা হৈছে। ৰাতিপুৱা বেলা এতিয়া আৰু নামঘৰলৈ প্ৰভুজনাক সহ সন্মানেৰে আদৰা হৈছে। তাৰপাছত ভাগৱত ভৱন হ'ব। ভাগৱত ভৱন হোৱাৰ পাছত বাকীখিনি হ'ব। বলকচোন বলক সহযোগ কৰোঁ।
মই তোমাক বাৰে বাৰে কৈছোঁ পানী আৰু গাখীৰ যদি একেলগে কৰি দিয়া হয় নিশ্চয় নহ'ব। যেতিয়া গাখীৰ পৰা মাখন প্ৰস্তুত কৰি পানীত পেলাই দিয়া আছে ভগৱন্তৰ অৱতাৰসমূহৰ অনুকীৰ্তনৰ কথা। তাৰপিছত তৃতীয় স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ তাত মূলতঃ কি পাম চাওঁ, মধ্য বিদুৰ সংবাদৰ কথা, বিদুৰ উদ্ধৱ সংবাদৰ কথা, বৰা অৱতাৰৰ কথা। কপিলতে আছে দেৱতা, অসুৰ, মানুহ আৰু তীৰ্য অৰ্থাৎ আলোচনা কৰি চাওঁ তাত মূলতঃ কীৰ্তন চাওঁ দক্ষ যজ্ঞৰ কথা, মূল্যবোধৰ ৰক্ষা কথা সোমাই আছে। কাৰণ সতীয়ে দেহত্যাগ কৰিছিল সামাজিক মূল্যবোধ ৰক্ষাৰ কাৰণে। কাৰণ নিজৰ স্বামীক সন্মুখত যেতিয়া কোনোবাই ভৰ্ৎসনা কৰে ধৰ্মপত্নীৰ কাৰণে সেইটোতকৈ ডাঙৰ অপৰাধ থাকিব নোৱাৰে। হে প্ৰভু, তুমি যদি আকৌ সংসাৰলৈ লৈ আহা হওক, যদি তুমি মোক জন্ম নিদিয়া, স্ত্ৰী চুবা পুৰুষে চুবা, স্ত্ৰী কুলতে হওক বা পুৰুষ কুলতে হওক, মোক অচলা ভক্তি প্ৰদান কৰিবা। যদি মোক জন্ম নিদিয়া সেই ভক্তিৰে মই তোমাৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম আৰু মই ৰক্ষা পাম। চাওক, এই ওম নমো ভগৱতে বাসুদেৱাই আমি গালোঁ, কিন্তু কেৱল গাবৰ কাৰণেই উচ্চাৰণ কৰিবৰ কাৰণে মন্ত্ৰটো দিছেনে? আমাৰ গোটেই জীৱনটোৰ পৰিশীলিত ৰূপৰ কথাই কোৱা হৈছে। আমাৰ শ্লোকতে আমি এইদৰেই আচলতে ভগৱন্তক পূজা কৰোঁ, প্ৰাৰ্থনা কৰোঁ আৰু তাৰ যোগেদি আমাৰ পৰিশীলিত জীৱন আমি কামনা কৰোঁ। বাস্তৱ জীৱনত কি কি আছে আমি খুব চমুকৈ তাৰ অকণমান পৰিচয় দাঙি ধৰিবলৈ বিচাৰিছোঁ। পুৰঞ্জনৰ আখ্যানৰ কথা, অৰ্থাৎ আপুনি আমি সকলোৱেই পুৰঞ্জন। আমাৰ দেহত যি 9টা চিত্ৰ আছে, 9খন দুৱাৰ আছে, এই দুৱাৰৰ যি ৰখীয়া হৈ থাকে এই পুৰঞ্জনৰ কথা কোৱা হৈছে সেই 4ৰ্থ স্কন্ধ। কৰিলে আমি পাওঁ পৰ্বত। ফাইনেলি আমিও বহি ল'লোহি আৰু একেলগতে সকলোখিনি আৰু বহি আছোঁ। চাওকচোন চাওক, আজি অসমৰ অসমীয়াসকলে খুব ধুনীয়াকৈ অসমৰ ৰীতি নীতিৰে বহি গুৰুজনাৰ শুনিছোঁ। গতিকে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। চাওকচোন চাওক, অসমীয়া কিমান যে আছে হায়দৰাবাদত, সঁচাকৈ ভাবিব নোৱাৰোঁ। যেতিয়া কিবা এটা পতা হয় তেতিয়া লগ পাওঁ, খুব এটা ভাল লাগে। গতিকে যেন অসমত আছোঁ নে বহিৰাজ্যত আছোঁ নিজকে ভাবিব নোৱাৰা হৈ যাওঁ। কেতিয়াবা যেন অসমতে আছোঁ এনেকুৱা এটা অনুভৱ হয়। আৰু যেতিয়া অসমীয়াসকলে নিজৰ সাংস্কৃতিৰ কাপোৰ কানিবিলাক পৰিধান কৰা হয় তেতিয়া যেন অসমতে যেন বাস কৰিছোঁ এনেকুৱা এটা সঁচাকৈ বহুত অনুভৱ হয় আৰু বহুত সুখী। বহিৰাজ্যত এনেকুৱা এটা অনুষ্ঠান পাতি নিজকে বহুত সদা নিরস্তমোহকম সত্যম পরম ধীমহি। এই ভাগৱতৰ অমৃতময় কৃষ্ণৰ হবে মনে নয়ন রকরা পরে উধাই মনে আমার তেজিয়া নিশ্বাস সাপিল আকুল ভাব বিরল কৃষ্ণ
নয়নৰ নিৰজৰে। আৰু ৰাইজে আৰু মঞ্চা কৰিলোঁ কিবা মনত খেলালে আপোনালোকে আমাক জনাব। আৰু আপোনালোকে যদি কেতিয়াবা ভাবে যে এই চৰকাৰৰ মানে চৰকাৰৰ সাহায্য লাগিলা হুকে গদ গদ বুঝিবে আশা কুইবে অধর মনরতি জনে কত গান তুমি আমি দুয়ো বইলে মিলিবে নিগমৰকে এই ৰাসলীলা শৃংগাৰাত্মকভাৱে যদি কোনোবাই দৰ্শন কৰে গুচালে আমি চাউলটো পাম। ঠিক তেনেকৈ শৃংগাৰক সেই ৰাসৰ বাহ্যিক আৱৰণ। আমি সকলোৱে যদি এজন কৃষ্ণক পাবৰ কাৰণে যত্ন কৰোঁ আমাৰ মাজত কাজিয়া লাগিব নোৱাৰে। গতিকে এই মাতৃয়ে যদি গুৰু ধৰ্ম পালন কৰে সেইখন ঘৰ সুন্দৰ হৈ থাকিবই। যেতিয়া প্ৰদান কৰিব কেৱল আধুনিক পৰিৱেশতে আচ্ছন্ন নাথাকিব, আইসকলে সেই আধ্যাত্মিক চিন্তাৰে অন্ন ব্ৰহ্ম এই কথা সন্মুখত লৈ অন্ন দিয়ক। সেই ব্ৰহ্মই কেতিয়াও কদাচাৰী জীৱনৰ শিক্ষা দিব নোৱাৰে, কেতিয়াও আমাৰ শৰীৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব নোৱাৰে। আমি আপোনালোকক ভজনীয়া কথা কওঁ, সেই উন্নতি সাধন কৰি প্ৰভু গোবিন্দে উখলে সবাটোকে ৰক্ষা কৰক। কৃষ্ণ কৃষ্ণ ইতি জুমং স্মৰণি নিত্য জলং ভিত্তা তথা পদ্মং নলকাদুদ্ধৰাই মোহম ৰাম ৰামে ৰাম নাম মনোৰমে সহস্ৰ নাম তৎতুল্য ৰাম নাম বৰামনে পুণ্যাৰণ্যে নৃসিংহ এক নাম সিংহ বিৰাজতে যদ নাদতে পলায়ন্তে মহাকল্মষ কুঞ্জরাহ হরে নামৈব মম জীবনম কলৌ নাস্তিব্য গোটেৰন্যথা স্মরন্ত স্মরয়ন্ত হরে নাম না কলৌ যুগে তেওপি ধন্যা তেওপি পূজ্যা তেও জানকি পৰাংগতিম। সেই ভগৱন্ত কৃষ্ণক সন্মুখত লৈ যি তেলেংগানাবাসী অসমীয়া ৰাইজে এই ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ পাঠ আয়োজন কৰিছে। ইয়াত যদি ক'ৰবাত ছিদ্ৰ হৈছে খবৰ ছিদ্ৰ নিষিদ্ধ কৰি তেখেতসকলৰ সকলোৰে সৰ্বপ্ৰকাৰ সুমংগল প্ৰকাশ কৰি সৰ্বপ্ৰকাৰ মংগল বৃদ্ধি কৰি আয়ুস যশ বৃদ্ধি কৰি সৰ্বপ্ৰকাৰ উন্নতি সাধন কৰি প্ৰভু গোবিন্দে উখলে সবাটোকে ৰক্ষা কৰক। হ'ব এখন দেৱাল আছে, পাৰ্থক্য আছে, আৰু তাৰ কাৰণে এইটো মতভেদ হয়। সেইকাৰণে ঋষিসকলেও বিভিন্ন আইনিক কৰ্তব্য কৰি যিবিলাক তেওঁলোকে স্মৃতি শাস্ত্ৰ লিখিছে তাতো তেওঁলোকৰ নিজস্ব মন মগজুৰে ঢুকি পোৱা অনুসৰি সেইবিলাক সিদ্ধান্ত প্ৰদান কৰিছে। কিন্তু তাত কিছু মত পাৰ্থক্য থকা দেখা যায়। কিন্তু ঋষিসকলৰ মাজতো একতা আছে। তাৰ উদাহৰণ আঠাইশ সহস্ৰ ঋষি বেদতে প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাকুণ্ড স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে কোনে ভাগৱত কথা।
প্ৰসাদৰ কাৰণে আৰু আনফালে আকৌ কল চাফা কৰা কৰি আছে, কুঁহিয়াৰ কটাই কাটি আছে, তামোল কটাই কাটি আছে, আদা কটাই কাটি আছে, এইফালে কুঁহিয়াৰ কাটিছে চাওক, আৰু এইফালে কলখিনি চাফা কৰা কৰি আছে। সঁচাকৈ খুব ধুনীয়া লাগিছে পৰিৱেশটো, আৰু মই ক'ত কি কৰি আছে আপোনালোকক দেখুৱাই গৈ থাকিম। এইফালে আকৌ দেখিছোঁ দাদাসকলে আৰু মাহ প্ৰসাদ ধুই আছে চাওক, এয়া চাওক দাদাসকলে মাহ প্ৰসাদ ধুই আছে, আৰু যিখিনি ধোৱা হৈ গৈছে এটা চাইডত থৈ গৈছে আৰু এটা চাইডত, আৰু এইফালে দাদাহঁতে ভাতো বনাইছে আৰু ভাত দিয়াও ইয়াত আয়োজন কৰিছে, আৰু এইখিনি ধুই থোৱা হৈ গ'ল, বাকীখিনি ইয়াত ভাত বনাই আছে, আৰু এইফালে দাদাহঁতে মাহ প্ৰসাদ ধুইছে, আৰু এইফালে পাচলি কটাইকেইটা চাওক ইমান ধুনীয়া লাগিছে, চবেই হাতে হাতে কামখিনি কৰি আছে, খুব ধুনীয়া এটা পৰিৱেশ। আৰু এইফালে আহি গ'লোঁ কওঁতে জলপান খাবলৈ, এইফালে আৰু জলপান দিয়াই দি আছে, আমিও লৈ ল'লোঁ জলপান কেইটামান খাওঁ। এইফালে মণিকা আৰু মই আৰু জলপানৰ বাতি লৈ আৰু লগৰ কেইজনমানৰ সৈতে এইফালে বহি আছোঁ, এতিয়া জলপান খাই লওঁ, জলপান খোৱাৰ পাছত বাকীখিনি আপোনালোকক দেখুৱাম। সময় হোৱাৰ লগে লগে এইফালে আৰু পেন কৰিবলৈ আহি গ'ল দাদাজনে, সৰু ল'ৰাবিলাকৰ আগতীয়াকৈ পেন কৰি লৈছে, তাৰপাছত ইফালে আকৌ হাতীৰ প্ৰেক্টিছ কৰি আছে ৰাতিৰ কাৰণে। এইফালে চাওক ইমান ধুনীয়া এটা জীয়া ছবি নহয়নে বাৰু, ইমান ধুনীয়া লাগিছে। এইফালে প্ৰেক্টিছ কৰি আছে আমাৰ বেটাহঁতে। ঋতুৰাজ ক'ত গৈছা, পৰি যাবা, চাওকচোন চাওক ইমান ধুনীয়া এটা জীয়া ছবি নহয়নে বাৰু। আৰু এইফালে ক'ত কি আছে আপোনালোকক দেখুৱাই গৈ থাকোঁ, আহকচোন আহক। এইফালে মই আহি গ'লোঁ, আকৌ বোলো ভাবোঁ প্ৰসাদ এমুঠি খাই লওঁ, আৰু এইফালে ভাত লৈ ল'লোঁ, আৰু ভাত খাই ৰাতিৰ কাৰণে প্ৰস্তুত। এইফালে চাওক কিমান ধুনীয়া এটা পৰিৱেশ, ইয়াতে ভাওনা হ'ব, আৰু ভাওনাখনৰ কাৰণে খুব ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাওক, চাৰিওফালে একদম নামঘৰৰ খুঁটাত ইমান ধুনীয়াকৈ বনাই আছে। সঁচাকৈ ভাওনাখন যেনেকুৱা এই ডেক'ৰেশ্যনখিনি কৰিছে, গতিকে চাই থাকক, মই আপোনালোকক দেখুৱাই গৈ থাকিম। প্ৰসাদ নাই পোৱা নি? পাব একদম 2 কুইণ্টেল প্ৰসাদ তিয়াই থোৱা আছে। মই কৈ দিম। তেওঁলোকে ভালকে বহিলেহে প্ৰসাদ দিয়াত অলপ বৰগীত পৰিৱেশন কৰিব আৰু বৰগীত উপভোগ কৰে। এইফালে আকৌ গুৰুজনাক আদৰি অনা হৈছে ভাওনা উপভোগ কৰাবলৈ তেওঁৰ শাসনলৈ, আৰু তেওঁৰ শাসনক সহ সন্মানেৰে বহাব। কৃষ্ণ কৃষ্ণ নৱ ভগৱন্ত এতিয়া আৰু গায়ন বায়ন আয়োজন কৰা হ'ব, আৰু বলক সকলো উপভোগ কৰোঁ।
জয় আর বিজয় তাসিন নয় জীবন নকৰিবা চিন্তা কৰিবলৈ ইয়াৰেই প্ৰতিবাদ কৰোঁতে গৌৰৱ গৰিমা ৰক্ষা হেতু ললো ভিত্ত চাৰি তাতেই দেখিব জগতে চব সৈতে উপহাস তচ্ছিন্নৰ পৰিণাম কেনে তাতেই
দেখিছা কি শাস্ত্ৰ শিক্ষা দিয়া হৈছে অল্পদিনে দিয়া শিক্ষাৰ পৰীক্ষা হওক মোৰ সাক্ষাৎ কিয় হোৱা নাই পল্লাদ
লাইটটো কৰিব দিগদাৰ হৈছে ন?
পরম সন্তুষ্ট হলাম। দিলু এই রাস বৃন্দাবন, আরো দিলু এই বন, করিবা ভক্তি আমার শরণ, হওয়া তুমি তিনিও বরণ। আমার আজ্ঞা অনুসরি এই মুহূর্ততে তুমি বিধি অনুসারে পিতৃর কৃত কার্য করা সম্পাদন। মোটেই চিত্ত সংযোগ করে তুমি এই অন্ত্যেষ্টি ক্রিয়া করা সমাপন। সংসাৰৰ লোকে তোমাক স্পৰ্শ কৰিব নোৱাৰে। ই মানৱ জীৱনৰ মুখ্য সংস্কাৰ। আহা আহা বৎস, আমাৰ সন্মুখতে আজি তোমাক ৰাগ আহৰণ প্ৰতিষ্ঠিত কৰা হ'ল আৰু কৰ্তব্য পালন কৰিব। জয় মহানাথ নগর, জয় মহানাথ নগর, জয় মহানাথ নগর। আশীর্বাদ কৰিছোঁ। তুমি চিৰ জ্যোতিষ্মান হৈ থকা সকলোৰে সৃষ্টিপতি। চ' গাইজ চাওঁতে ভাওনা শেষ হৈ যায় আৰু আজি ভাওনাখন চাই অত্যন্ত বহুত ভাল লাগিল। আৰু আপোনালোকৰ কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আৰু এতিয়া সময় হোৱাৰ লগে লগে এতিয়া ভাওনাৰ তলিৰ পৰা বিদায় মাগিব লাগিব। আৰু গতিকে আজি ভাওনাখন কেনেকুৱা লাগিলে আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো আপোনালোকে যিসকলে চাই আছে মোৰ ফালৰ পৰা মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি ভাওনাখন চাই সঁচাকৈ বহুত ভাল লাগিল। এতিয়াও মানুহখিনি শেষে হোৱা নাই, চাওক এতিয়াও মানুহবিলাক যেন আৰু অকণ চাওঁ তেনেকুৱা অনুভৱ হৈ আছে। গতিকে আপোনালোকক এতিয়া এৰিব লাগিব। আমিও বহুত দূৰৰ পৰা আহিছোঁ, আমি ভিডিঅ'ৰ পৰা। আৰু আজিলৈ বাই বাই।